নমস্কাৰ মোৰ প্ৰিয় শুভাকাংক্ষীসকল, মই জিনানাথ বাৰিকে মোৰ ইউটিউব চেনেল JNBলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই লোৱা বিষয়টো হৈছে, আপুনি বাৰু হতাশাত ভুগিছে নেকি? আপুনি যদি হতাশাত ভুগিছে তেন্তে আহকচোন মনৰ উদ্বেগ দূৰ কৰি জীৱনটো উপভোগ কৰিবলৈ অকণমান চেষ্টা কৰোঁ। প্ৰতিদিন অন্ততঃ আপুনি এজন মানুহৰ মুখত এটা হাঁহি দিবলৈ, অকণমান সুখ দিবলৈ চেষ্টা কৰকচোন। অকণমান নিজৰ পৰা আঁতৰ হৈ আহি আনৰ মাজত সোমাই আনৰ বাবে ভাবকচোন। দিনটোত অন্ততঃ কোনোবা এজনক কিবা এটা বিষয়ত সহায় কৰিবলৈ চেষ্টা কৰকচোন। আপুনি এই ভাবি নিজৰ মনোভাৱ বেয়া নকৰিব যে আজিৰ যুগৰ মানুহক সহায় কৰি জানো কিবা লাভ আছে, নতুবা আমাকনো কোনে সহায় কৰিছে। কিন্তু যিসকল লোকে অকল নিজৰ বাবে ভাবে তেওঁ জীৱনত একোৱেই নাপায়, আৰু যিসকলে আনৰ বাবে ভাবিব জানে তেওঁ জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। সেয়ে এইবোৰ কৰি আপুনি আত্মগৰ্ব লাভ কৰিব পাৰিব, আত্মসন্তুষ্টি লভিব, লগতে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। সেয়ে কৈছোঁ, অকণমান আনৰ বাবে ভাবিবলৈ শিককচোন। এইখিনিতে মই আপোনালোকক এটা কাহিনী ক'বলৈ বিচাৰিছোঁ। এজন বৃদ্ধই এদিন এটা অনাথ শিশুক লগ পাই এটা চৰ্ত দি নিজৰ ঘৰত ৰাখিবলৈ মান্তি হ'ল। চৰ্তটো হৈছে, শিশুজনে কেতিয়াও মিছা কথা ক'ব নোৱাৰিব আৰু চুৰ কৰিব নোৱাৰিব, আৰু যিমান দিনলৈকে পাৰে বৃদ্ধজনৰ ঘৰত তেওঁ থাকিব পাৰিব। অনাথ শিশুজনে অথাই সাগৰত পাৰ পোৱাৰ দৰে বৃদ্ধজনৰ চৰ্তটো গীতাৰ বাণীৰ দৰেই পবিত্ৰতাৰে মানি ল'লে আৰু আখৰে আখৰে পালন কৰিলে। বৃদ্ধজনে এদিনাখন অনাথ শিশুজনক এখন বিদ্যালয়ত নামভৰ্তি কৰাই দিলে। লগৰীয়াসকলে অনাথ শিশুজনক অনাথ বুলি হেয় জ্ঞান কৰিবলৈ ল'লে আৰু নানা কথাৰে কটু বাক্যৰে তেওঁক ব্যতিব্যস্ত কৰি তুলিলে। উপায়ন্তৰ হৈ শিশুজনে লগৰীয়াসকলৰ লগত মাৰপিটো কৰিবলৈ লগা হ'ল। এদিনাখন বৃদ্ধজনে শিশুজনক ক'লে, তুমি যদি লগৰীয়াসকলক কিবা এটা সহায় কৰিব পাৰা আৰু নিজেও পঢ়ি শুনি সুনাম অৰ্জন কৰিব পাৰা তেন্তে তুমি এই বিৰক্তিৰ পৰা মুক্তি পাব পাৰা। আৰু অনাথ শিশুজনে তাকেই কৰিলে। পিছদিনাৰ পৰা তেওঁ লগৰীয়াসকলক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ ল'লে। তেওঁ কেইবাজনো লগৰীয়াক পঢ়া দেখুৱাবলৈ ল'লে আৰু নিজেও ভালকৈ পঢ়িবলৈ ধৰিলে। ফলত তেওঁ সুখ্যাতিৰে পৰীক্ষাত পাছ কৰিলে আৰু সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিলে। এনেকৈ তেওঁৰ মনৰ উদ্বেগ দূৰ হ'ল। সেয়ে কওঁ, আপোনালোকেও অকণমান নিজৰ লগতে আনকো হাঁহি দিবলৈ, অকণমান সুখ দিবলৈ শিককচোন। আত্মসন্তুষ্টিত আপোনাৰ মুখমণ্ডল, দেহ মন উজ্জ্বলি উঠিব। ধন্যবাদ।